সেই গৰমত আপোনালোকে কি কৰিছে বাৰু? মই কিন্তু লুডু খেলিবলৈ গৈ আছোঁ অকণমান টাইম পাছ কৰিবৰ কাৰণে। ইয়াত ৰখি আছে গছৰ তলত, আৰামত খেলিব লাগিব। পূৰা নেচাৰেল হাৱা খাই পিনি অকণমান খেলিব লাগিব আৰু টাইমটো পাছ কৰি দিম। দেখিছে গৰম বেছি হোৱাৰ কাৰণে কেনেকৈ শিমলু গছৰ তলত আৰামত বহি পেলাই ঠাণ্ডা পানী খাই আছে। ময়ো অকণ বিচাৰি যাওঁ, খাবলৈ পাওঁৱে কিজানি। স্প্ৰাইট এখন খাই লৈছোঁ, ভাগত পালোঁ। তাকে অকণমান খাই লৈছোঁ আৰু যিহেতু পাইছোঁ যেতিয়া। আমাৰ মুকুতা দাই অকণমান বঠা লৈ আছে গছৰ তলতে। গছৰ তলতে। আমাৰ গাঁৱৰ মজাই বেলেগ। দেখিছে কেনেকুৱা সুন্দৰকৈ আৰামত বহি আছে। চাওক, দেখিছে দুখ ভাগৰ নাইকিয়াকৈ এই ৰ'দত আমাৰ পোৱালীকেইটাই কিমান ফুটবল খেলিবৰ কাৰণে আমাক সুবিধা কৰি দিছে। ৱাও, ভাল লাগিছে দেই। কিবা এটা খুৱাব লাগিব, খুৱাই দিব লাগিব বাৰু। অলপ সোনকালে কৰ, পিছবেলা যাতে খেলিব পাৰোঁ।